ভাষণ দিয়া চৰকাৰে পাইছোঁ। CWC মিটিঙত আমাক মোক আৰু মোৰ লগতে আৰু এজন আছে লক্ষিন্দৰ, আমাক দুজনক দোতমা সমষ্টিৰ ইনচাৰ্জ হিচাপে পঠাইছে আৰু দোতমা সমষ্টিৰ ইনচাৰ্জ হিচাপে আমাৰ যিখিনি দায়িত্ব আমি লৈ আমি দোতমা সমষ্টিৰ টোটেল 68টা বুথৰ ভিতৰত আমি প্ৰায়ভাগে আমি অলৰেডি ভিজিট কৰিলোঁ আৰু আগন্তুক মানে এইকেইদিনৰ ভিতৰত গোটেই সমষ্টিটো আমি ভিজিট কৰিম। যিকেইটা আমি ভিজিট কৰিছোঁ তাত আমি যথেষ্ট ভাল ফলাফল আমি দেখিবলৈ পাইছোঁ যে আগত হয় আমাৰ বড়ো ভোট আমি আগৰ পৰাই এটা কথা জানো যে দোতমা সমষ্টিত যথেষ্ট পৰিমাণে বড়ো ভোট টোটেল 53,000 আমাৰ MCLA সমষ্টিত ভোট আছে পৰিষদীয় সমষ্টিত, তাৰে ভিতৰত 28,000 বড়ো ভোট আছে আৰু 8,000 মুছলিম ভোট আছে, 8,000 ৰাজবংশী ভোট আছে। তো ইয়াৰ ভিতৰত আমি যিটো ছাৰ্ভে কৰি আমি ৰিপৰ্ট পাইছোঁ যে বড়ো ভোটটো আগতে আমাৰ UPPLৰ ফালে বেছি আছিল, কিন্তু আজিকালি দেখা গৈছে বড়ো ভোটটো হুৰাহুৰিকৈ মানে ভাঙি আমাৰ ফালে গুচি আহিছে। এতিয়া আমি ক'ব পাৰোঁ দোতমা সমষ্টিত আমি 100% এইবাৰ যিটো লোকসভা নিৰ্বাচন এই লোকসভা নিৰ্বাচনত আমি বিপুল সংখ্যক ভোট আমি দোতমা সমষ্টিৰ পৰা আমি পাম। হাগ্ৰামা ছাৰে আমাৰ BPF মুৰব্বী হাগ্ৰামা ছাৰে দোতমা সমষ্টি, ফকীৰাগাঁও সমষ্টি, আমাৰ চালাকাটি এইবিলাক সমষ্টি গোটেই কৰ্মী বা বুথৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰীৰ লগতে আমাৰ বুথৰ যিখিনি কৰ্মী আছে সিহঁতৰ লগত আজি কৰ্মী সভাৰ জৰিয়তে সিহঁতৰ ডাইৰেক্ট মত বিনিময় কৰিব আৰু এইখিনি কৰোঁতে আমাৰ দলৰ কৰ্মীসকলে যথেষ্ট পৰিমাণে উৎসাহ পাব, আমাৰ ছাৰৰ লগত একে ডাইৰেক্ট আলোচনা কৰিব পাব, আমাৰ ছাৰো আমাৰ প্ৰেক্টিকেল ফিল্ডৰ অৱস্থাটো জানিব পাৰিব আৰু ইয়াৰ জৰিয়তে যথেষ্ট আমি দলটো লাভান্বিত হ'ব বুলি আমি আশা কৰিছোঁ। এইটোতো ইতিমধ্যে আমি বহুতবাৰ ক'লোঁ আৰু ইতিমধ্যে কৈও আছোঁ যে ফকীৰাগাঁও সমষ্টিত যোৱাবাৰ 3,000তকৈ অধিক ভোট পাই আমাৰ অৰূপ কুমাৰ দে এই সমষ্টিৰ পৰা একেটা 1400 ভোটত তাৰে ভিতৰত 3,000 3,036 ভোট মাইনৰিটি ভোট। এই মাইনৰিটি ভোট পোৱাৰ পিছত তাৰ এটা নৈতিক দায়িত্ব আৰু কৰ্তব্য আছিল যে নিজে এজন হিচাপে বিজেপিৰ নহয় এজন মানুহ হিচাপে প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ অঞ্চলত গৈ সি কাম কৰিব লাগিব। তো মাইনৰিটি অঞ্চলৰ কথা কৈছে, মাইনৰিটি অঞ্চলত সি ক'ত কাম কৰিছে সেইটো আপোনালোকে দেখক। আজি য'তে যাব মানে তাতে আমাৰ সন্মানীয় বিধায়ক মহোদয়ে যিটো আধাখিলা দেখা পাওঁ। আজি ফকীৰাগাঁৱত ইয়াত যে বিজেপিয়ে মিটিং কৰে, ইয়াত যে অৰূপ কুমাৰ দে ডাঙৰীয়া ইয়াত আহি যে মিটিং কৰে, আমাৰ UPPLৰ MLA চাহাব ইয়াত আহি মিটিং কৰা আমি দেখা পাওঁ যে এই বিবাহ ভৱনটো কোনে বনাই দিছে। সিহঁতে যিটো ছালৰ তলত বহি মিটিং কৰি আছে সেইটো কিন্তু ৰবিৰাম নাৰ্জাৰী ছাৰে। মই ইয়াতকৈ বেছি কি কম যে ফকীৰাগাঁৱত আজি ফকীৰাগাঁৱত টাউন এটাই টাউন, তাৰ সমষ্টিত এটাই টাউন, সেই টাউনৰ ডেভেলপমেণ্টৰ কাৰণে একো কাম কৰিব পৰা নাই। এদিনতে 10টা ৰাস্তাৰ অপেনিং আমাৰ বিধায়ক মহোদয়ে কৰিছে। কমিটি বনোৱাৰ পিছৰ পৰাই আমাৰ মাজত ধৰক কৰা নাছিলোঁ, সৰুকৈ কৰিছিলোঁ, ইমান ডাঙৰ চেমিনাৰ পাতি কৰা নাছিলোঁ আৰু আমাৰ চেণ্ট্ৰেল BPF দলৰ কমিটিবিলাকৰ লগত ইণ্টাৰেকশ্যন আজি হৈ গ'ল আৰু তেখেতে উপস্থিত আছিলে। আহি পেলাই যিমান আমাৰ বুথ কমিটিবিলাক আছে এই কমিটিৰ লগত তেখেতে 1 ঘণ্টা ইণ্টাৰেকশ্যন কৰিছে। সেইটো আমাৰ কাৰণে এটা ভাল অনুভৱ আমিও পাইছোঁ। তেখেতে ডাইৰেক্ট বুথ কমিটিৰ লগত কথা পাতিছে, বুথ কমিটিৰ বিষয়ে মানে কোন বুথত কিমান ভোট আছে, আমি এতিয়ালৈকে কিমান ভোট পাই আছোঁ, আগন্তুক দিনত আমি কিমান পাম, এইবিলাক ডাইৰেক্ট যিটো ইণ্টাৰেকশ্যন আমাৰ পাৰ্টিৰ প্ৰেচিডেণ্ট ডাঙৰীয়াই ডাইৰেক্ট আমাৰ বুথ কমিটিৰ লগত কথা পাতিছে। নিশ্চিত আমি নিশ্চিত আমি যিহেতু বুথ কমিটিবিলাকৰ মত বিনিময়ত আমিও শুনিবলৈ পাইছোঁ এইটো বুথ কমিটিৰ পৰা। আমাৰ BPF প্ৰধান যিজন আছিলে তেখেতৰ প্ৰশ্নত আমাৰ বুথ কমিটিৰ সভাপতি সম্পাদক বা তেখেতৰ সংগীবৃন্দই যিখিনি তেওঁ মানে ৰিপ্লাইটো দিছে এই ৰিপ্লাইত আমি সন্তুষ্ট আৰু আমি আশাবাদী আমি 100% ইয়াত জয়ী হ'ম। তেওঁলোকৰ ভোটৰ অধীনত যিখিনি মানুহ আছে ঘৰে ঘৰে যাই কিনে মানুহৰ লগত সুখ দুখ শ্বেয়াৰ কৰিব, মত বিনিময় কৰিব। এতিয়াৰ চৰকাৰৰ পৰিস্থিতি আৰু আমাৰ BPF চৰকাৰৰ দিনৰ পৰিস্থিতি এইখিনি মত বিনিময় কৰিব।
আৰু ময়ো আশাবাদী এইখিনি মত বিনিময় কৰিলে আমি অট'মেটিকলি আমি যদিও এতিয়া 70-80% পাই আছোঁ, এইখিনি মত বিনিময় যদি আমি প্ৰপাৰলি আমি এইখিনি কৰি যাওঁ, আমাৰ বহুতখিনি এনেই বহুতখিনি মানে আমাৰ পাৰ্চেণ্টেজটো আগবাঢ়ি যাব। এইটো আমিতো ভাষণ দিয়া চৰকাৰে পাইছোঁ। তেওঁলোকে চৰকাৰত অহাৰ আগতে পৰিৱৰ্তনৰ ঢোল বজাই আহি গ'ল, পৰিৱৰ্তন চৰকাৰ কি পালে ন পৰিৱৰ্তন। আপোনালোকে আৰু এটা সুধিলে ভাল আছিল। আমি দেখা পাই আছোঁ এতিয়া যিমান ৰাস্তা গোটেইখিনি যেতিয়া বাম লগাই দি আছে, এইবিলাকৰে এওঁলোকৰ এজেণ্ডা। মানুহ যাতে ভালকৈ চলা ফিৰাও কৰিব নোৱাৰে, এইটোৱে চৰকাৰৰ চকুত লাগি গৈছে। গতিকে তেওঁলোকে আৰু কি উন্নয়ন কৰিব? উন্নয়নমুখী চিন্তাধাৰাৰ মানুহেই নহয় এইবিলাক। চৰকাৰ যিখন আছে জনসাধাৰণৰ উন্নয়নমুখী চৰকাৰে নহয় এইখন। গতিকে আমি আৰু কি উন্নয়ন আশা কৰিম? পাব্লিকে দেখা পাই আছে, লগত আপোনালোকেও দেখা পাই আছে। গতিকে এইটো চৰকাৰ এনেকুৱাই আছে আৰু ইয়াৰ কাৰণে ৰাইজে সাজু হৈ আছে। বেছিদিন আৰু নাই, সমাগত আমাৰ লোকসভা নিৰ্বাচন, এই নিৰ্বাচনতে উন্নয়ন কি হৈছে